নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আমাৰ এটা নতুন টপিক স্টাৰ্ট কৰিবলৈ ওলাইছো আৰু এই টপিকখন হৈছে কাৰিকুলাম। সো এইটো B.ed সেকেন্ড ইয়াৰৰ পেপাৰ কিমানত আছে? পেপাৰ 9ত আছে আৰু পেপাৰ 9ৰ ইউনিট নাম্বাৰ 1। সো আমাৰ পেপাৰ 9 টো কি আছিল? ফাউন্ডেশন অফ কাৰিকুলাম ডেভেলপমেন্ট, হয় না? কি আছে? ফাউন্ডেশন অফ কাৰিকুলাম ডেভেলপমেন্ট। তো ফাউন্ডেশন অফ কাৰিকুলাম ডেভেলপমেন্টৰ এইটো ইউনিট নাম্বাৰ 1ত আহে আৰু ইউনিট নাম্বাৰ 1ৰ প্ৰথম আমাৰ যোনটো টপিক আছে এটো আছে মিনিং অফ কাৰিকুলাম। সো ইয়াতে কাৰিকুলাম শব্দটো অৰ্থটো কোৱাৰ লগে লগে আমাৰ ব্ৰেইনত কি প্ৰথম স্ট্ৰাইক কৰে কি কাৰিকুলাম মিন্স ইট ইজ ৰিলেটেড টু স্টাডি, ইট ইজ ৰিলেটেড টু কোর্স, ইট কনসিস্ট অফ কোর্সেস অফ স্টাডি। আৰু কাৰিকুলামটো কোনো এটা এডুকেশনাল ইনষ্টিটিউচনৰ কি হয় ব্যাকবোন বুলি আমি ক'ব পাৰো। এটা এডুকেশনাল ইনষ্টিটিউচনৰ ভালদৰে চলাবলৈ হলে আৰু সিস্টেমেটিক হ'বলৈ হলে তাৰ কাৰিকুলামটো আমি ব্যাকবোন বুলি কওঁ। সো ইয়াতে কৈছে যে the word curriculum is derived from the Latin word। কাৰিকুলামটো কোনটো শব্দৰ কোন ভাষাৰ পৰা লোৱা হৈছে? লেটিন ভাষাৰ পৰা লোৱা হৈছে। আৰু লেটিন ভাষাটো কি আছিল? লেটিন ভাষাটো আছিল কুৰৰেৰে। ঠিক আছে, কি ভাষা আছিল? এটো pronunciation হ'ব কুৰৰেৰে। তো কুৰৰেৰে শব্দটো আছে কি আছে? ৰেস কোর্স আৰু এটো আৰু এটা মিনিং আছে টু run as a noun। এটো কি বুলি কোৱা হয়? as a noun it is a race course আৰু as a verb এটো কি বুলি কোৱা হয়? to run। তো ইয়াতে কৈছে a curriculum is a planned course of study, হয় না? মই জাস্ট কৈছো এটো এটা প্ল্যান অর্গানাইজড হয়, অর্গানাইজড কোর্স অফ স্টাডি এটা স্কুলৰ ক্লাস 1 ক্লাস 2 ক্লাস 3 লাইক দিস। এটা স্কুলৰ লেভেলত যোনটো আমি ক্লাস 1 ত কি কাৰিকুলাম হ'ব লাগিব, ক্লাস 2 ৰ লগত এটো ৰিলেশন থাকিব লাগিব, বা ক্লাস 2 ৰ যোনটো কাৰিকুলাম আমাৰ দিছে হেতু ক্লাস 1 ৰ লগত ৰিলেটেড হ'ব লাগিব। তো কি কৈছে? কাৰিকুলাম ইজ এ প্ল্যান কোর্স অফ স্টাডি, ইট ইজ এন আউটলাইন অফ হোৱাট শুড বি টট। কৈছে টিচাৰ এজন ক্লাছৰ ভিতৰত সোমাই পেলাই কি শিকাব, হেতু চেপ্টাৰৰ পৰা কি শিকাব, হেতু এটা আউটলাইন হয়। ইট ইজ এ ব্লুপ্ৰিন্ট outline what to be taught and learned in an educational institution, learned in an educational institution such as school or college। কৈছে স্কুল কলেজত এজন শিক্ষকে কি শিকাব হেতু কাৰিকুলামত কি থাকে? ডিফাইন কৰা থাকে। আৰু কাৰিকুলাম বুলি কি কৈছে? ইট ইজ এ কোর্স অফ স্টাডি, ইট ইজ ইউজড টু অর্গানাইজ এন্ড টিচ এ পার্টিকুলার কোর্স। এটো কি হয়? কোনো এটা পার্টিকুলার কোর্স হয়, যেনেকে আমি কোর্স বুলি কলে আমাৰ B.ed কোর্স আছে, ইফালে আমি যদি বেলেগ লৈ যাও আমাৰ MBA আছে, হয় না? MCA আছে। সো এই প্ৰতিটো কোর্সৰ কাৰণে এটা ডেফিনিট কাৰিকুলাম থাকে আৰু এই ডেফিনিট কাৰিকুলাম মতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী কি কৰিব লাগে? ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগে। দা কাৰিকুলাম ইজ দা ব্যাকবোন অফ এনি স্কুল। কোনো এটা বিদ্যালয়ৰ কি হৈছে? ব্যাকবোন বুলি কোৱা হৈছে কাৰিকুলামত অৰ ইউনিভাৰ্সিটি। তাৰপিছত কি কৈছে? ইট ইজ ডিজাইন টু প্ৰভাইড এ সেট অফ স্কিল এণ্ড নলেজ দ্যাট উইল ইকুইপ ষ্টুডেণ্টছ উইথ নেসেসারি টুলস ফৰ সাকসেস ইন ফিউচাৰ কেৰিয়াৰ। ইয়াতে কি কৈছে? কোনো কাৰিকুলামটো আমাৰ এইদৰে ডিজাইন কৰা হয় যোনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি হয় ভৱিষ্যতত কি হয় হেল্পফুল হয়। তাৰ মানে প্ৰেক্টিক্যাল ৰিয়েল লাইফত তাৰ প্ৰেক্টিক্যাল ইউজ থাকিব লাগিব। এতিয়া কোনোবা ষ্টুডেন্টে MBA কৰি আছে, তো MBA কৰি পেলাই বেসিক্যালি কোম্পানীবোৰত জয়েন কৰিব, MBA ইন মাৰ্কেটিং, MBA ফাইনান্স or MBA ইন সেলস। তো MBA ইন সেল যদি কৰে তেনেহলে তাৰ কাৰিকুলামটো সেলস ৰিলেটেড হ'ব লাগিব। তাৰ পৰা হে সেলিং স্কিল বিলাক শিকিব। যেনেকে B.ed ৰ যোনটো কাৰিকুলাম হৈছে B.ed ৰ কোর্সটো বেসিক্যালি কি হয়? কি ৰিলেটেড হয়? স্কুল ৰিলেটেড হয়। B.ed কৰি পেলাই B.ed কৰাৰ মুখ্য উদ্দেশ্য কি থাকে? কোনোবা ষ্টুডেন্টে ভৱিষ্যতত গৈ পেলাই কি হ'ব বিচাৰে? শিক্ষক শিক্ষয়িত্ৰী হ'বলৈ বিচাৰে। তেনেহলে এই শিক্ষক হোৱাৰ পিছত ষ্টুডেন্টবোৰৰ লগত তাৰ বিহেভিয়াৰটো কেনেকৈ হ'ব লাগিব, ষ্টুডেন্টৰ কি বলে পঢ়াব লাগিব, কি দৰে ষ্টুডেন্টবোৰক কি হয় পঢ়াৰ প্ৰতি এট্ৰাক্ট কৰিব পাৰিব, এইবিলাক কি হয়? এইবিলাক আমাৰ কাৰিকুলামৰ লগত ইনক্লুডেড থাকে। সেইকাৰণে B.ed ৰ কোর্সটো আমাৰ সেই দৰে কি কৰা হয়? ডিজাইন কৰা হয়। আৰু B.ed ৰ কোর্স যি দৰে ডিজাইন কৰা হয় সেই কোর্সটোকে কি কোৱা হৈছে? কাৰিকুলাম বুলি কোৱা হৈছে। B.ed ৰ কাৰিকুলাম বা B.ed কোর্সটো বুলি কোৱা হৈছে। নেক্সট টপিকত আমাৰ কি আছে? কনসেপ্ট অফ কাৰিকুলাম। এতিয়া কনসেপ্ট অফ কাৰিকুলাম কলে কনসেপ্টটো দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম কনসেপ্ট হৈছে ট্ৰেডিশনাল কনসেপ্ট আৰু এটা কনসেপ্ট আছে যাক কি কোৱা হৈছে? মডাৰ্ন কনসেপ্ট বুলি কোৱা হৈছে। তো ইয়াতে কৈছে ট্ৰেডিশনাল কনসেপ্টত কৈছে ইন দা পাষ্ট the second name of curriculum was course of studies। মানে কাৰিকুলামক আৰু এটা কি নাম দিছে? ট্ৰেডিশনাল মানে কনসেপ্টত course of studies। that this term was considered to be a program related of various subject
সাবজেক্ট অনলি আৰু কি কৈছে মনত ৰাখিব ট্ৰেডিশনাল কনসেপ্ট মতে কাৰিকুলাম একমাত্ৰ কাৰিকুলাম স্কোপটো কিহৰ দৰে লিমিটেড থাকে সাবজেক্ট মানে বিষয়বোৰৰ লগতে ৰিলেটেড থাকে however the term curriculum and course of studies were sometimes interchangeable but used in very limited sense কৈছে যদিও কাৰিকুলাম আৰু কোর্স অফ স্টাডি কিছু দুটা কেতিয়াবা ইন্টারচেঞ্জ কৰিও ব্যৱহাৰ কৰা হয় কাৰিকুলামটো বুলিলে একমাত্ৰ সাবজেক্টৰ নলেজে বুলায় সাবজেক্টৰ নলেজ বুলিয়ে ক'ব পাৰো আৰু কৈছে এই ট্ৰেডিশনাল কনসেপ্ট মতে কাৰিকুলাম অনলি টেক্সট বুকৰ নলেজে স্টুডেন্ট বোৰক দিয়ে এতিয়া নেক্সট কনসেপ্টত কৈছে modern concept of curriculum ইয়াতে কৈছে with the passage of time and reinforcement of mind the traditional concept of curriculum which was limited in scope মনত ৰাখিব traditional concept কি কৈছে limited in scope বুলি কৈছে was replaced by dynamic and modern concept কৈছে dynamic আৰু modern conceptত কি হেতু পৰিৱৰ্তন কৰিছে hence it is now considered to be broad cumulative and comprehensive term including all the curricular and co-curricular activities curricular ভিতৰত মানে কি টেক্সট বুকৰ নলেজ তো থাকিবই টেক্সট বুকৰ নলেজৰ বাহিৰতো কিছুমান co-curricular activities বিলাকো থাকিব যেনেকৈ প্লেইং হ'ব পাৰে কুইজ হ'ব পাৰে যেনেকুৱাকে ডান্স হ'ব পাৰে হয় না কিছুমান প্ৰ্যাকটিক্যাল নলেজ হ'ব পাৰে সো হেবিলাকো ইয়াত ইনক্লুড কৰিছে ইট ইজ টোটালিটি অফ অল দা লার্নিং এক্টিভিটিজ টু হুইচ উই আর এক্সপোজড ডিউরিং স্টাডিজ আমি যিমান লার্নিং এক্টিভিটি মানে যিমান বস্তু দ্বাৰা আমি শিকিব পাৰো গোটেইবোৰ মডাৰ্ণ কনসেপ্টৰ ভিতৰত পৰিছে মডাৰ্ণ কনসেপ্টৰ মতে কাৰিকুলামৰ ভিতৰত পৰিছে যেনেকৈ ক্লাছৰুম এক্সপেৰিয়েন্স টিচাৰে পঢ়াই আছে ক্লাছৰুমত ষ্টুডেন্ট জনৰ এক্সপেৰিয়েন্স টু ল্যাবৰেটৰি লাইব্ৰেৰী প্লেগ্ৰাউণ্ড স্কুল বিল্ডিং ষ্টাডি টুৰ association with parents and community gotebor yar bhitorot ahe modern education is the combination of two dynamic process the process of individual development and the other is the process of socialization koise je modern concept of education ki koise duta dynamic processor combination koise eta hoise apnar individual development mane byaktigoto bikash aru eta koise socialization mane samajik bikash which is economically known as adjustment with the social environment aru ki koise je modern concept of curriculum ভিতৰত কৈছে এজন মানে ছাত্ৰৰ বা এজন ছাত্ৰ বা ছাত্ৰীৰ ব্যক্তিগত বিকাশ তো লাগিবই ব্যক্তিগত নলেজ তো লাগিবই আৰু সেই একে সময়তে সেই ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব সমাজৰ লগত নিজে কেনেকৈ এডাপ্ট কৰিব পাৰে নিজে কেনেকৈ এডজাস্ট কৰিব পাৰে সেই নলেজটো আমি কাৰিকুলাম এক্টিভিটিছৰ পৰা পাও আৰু হেতু সেই কাৰণে মডাৰ্ণ কনসেপ্ট অফ কাৰিকুলাম কনসিষ্ট অফ দা টু মেইন থিং ওয়ান ইজ দা curricular which is basically relates to textbooks knowledge and another is the co-curricular activities which is beyond the textbooks knowledge next topic ot amar ki ase definition of curriculum ase to definition of curriculum bahut kejoner definition ase moi ejonore disu according to care yate likhise curriculum is all the learning ঠিক আছে কি কৈছে কারিকুলাম ইজ অল দা লার্নিং হুইচ ইজ প্ল্যান্ড এন্ড গাইডেড বাই দা স্কুলে যোনটো ডিজাইন কৰে whether it is carried on in a groups or individually inside or outside the school তো কৈছে কারিকুলাম মানে কৈছে যে এটু এটা প্ল্যান্ড হ'ব লাগিব মানে প্ল্যান মানে অর্গানাইজড হ'ব লাগিব ঠিক আছে মনত থাকিব নে অর্গানাইজড হ'ব লাগিব সিস্টেমেটিক হ'ব লাগিব গাইডেড বাই দা স্কুল বিদ্যালয়ে যোনটো স্থিৰ কৰি দিয়ে carried on in a group সেই কাৰিকুলাম টু গ্ৰুপ হিচাপে চলিব পাৰিব যেনেকৈ লাৰ্নিং টু স্টুডেন্ট পৰে ক্লাছৰুমতে শিকিব পাৰে বা ঘৰতে শিকিব পাৰে আৰু কিছু ইনসাইড এন্ড আউটসাইড স্কুলৰ ভিতৰতো হ'ব পাৰে স্কুলৰ বাহিৰতো হ'ব পাৰে ঠিক আছে নেক্সট টপিকত আমাৰ আছে ক্যাৰেক্টাৰিষ্টিক্স অফ কাৰিকুলাম তো প্ৰথম ক্যাৰেক্টাৰিষ্টিক্স আছে মিট দা নিডস অফ দা স্টুডেন্ট সো আমাৰ কাৰিকুলামটো এইদৰে ডিজাইন কৰিব লাগিব যোনটো আমাৰ ষ্টুডেন্টৰ মানে ক্ষেত্ৰত বেনিফিট হয় স্টুডেন্টৰ বেনিফিটৰ কাৰণে হে কাৰিকুলাম টু ডিজাইন কৰে হয় না নহয় সো কাৰিকুলাম শুড বি ডিজাইন লাইক দ্যাট ইট শুড বি হেল্পফুল ফৰ দা স্টুডেন্ট ইন देयर ফিউচাৰ তো কৈছে এডুকেশনাল এক্সপার্ট ডিজাইন দা কাৰিকুলাম কিপিং চিলড্ৰেন ইন মাইন্ড মানে ছাত্ৰ ছাত্ৰীসকলৰ কথা মনত ৰাখি পেলাই হে কাৰিকুলাম ডিজাইন কৰিব লাগিব হোৱাট ইজ দা বেনিফিট অফ দা কাৰিকুলাম ইট ফেইলস টু মিট দা নিডস অফ দা স্টুডেন্ট হয় না নহয় কৈছে কাৰিকুলামৰ বেনিফিটটো কি হ'ব কাৰিকুলামৰ দৰকাৰী কি যেতিয়া সেই কাৰিকুলামটো যদি স্টুডেন্ট বোৰক বা ছাত্ৰ ছাত্ৰী সকলক যদি মানে
ফিউচাৰৰ যোনটো দৰকাৰী বস্তু সেই জ্ঞানটো দিব নোৱাৰে therefore it should be designed according to the needs of the children so that they can maximum benefit from it আৰু কৈছে সেই কাৰণে কাৰিকুলামটো ছাত্ৰ ছাত্ৰী সকলৰ কথা ভাবিহে ডিজাইন কৰিব লাগিব যাৰ ফলে ফিউচাৰত গৈ পেলাই ছাত্ৰ ছাত্ৰীবোৰ উপকৃত হয় নেক্সট কৈছে flexible and adaptability কাৰিকুলামবোৰ কি হ'ব লাগে flexible হ'ব লাগে it should not be rigid মানে ইয়াতে কৈছে যে ফিক্সড হ'ব নালাগে সময় সাপেক্ষে কি কৰিব লাগে কাৰিকুলাম বিলাক চেঞ্জ হ'ব লাগে এনভায়ৰনমেন্টৰ ওপৰত চেঞ্জ হ'ব লাগে হয় না নহয় গভৰ্নমেন্ট পলিচিৰ ওপৰত বেছ কৰিও কাৰিকুলাম কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব otherwise it will create problems in adaptation নহলে কি হয় ফিউচাৰত গৈ পেলাই এটো এটা adaptability problem এটা কৰে irrelevant material যোনটো অদৰকাৰী material and content should not be a part of it কিছুমান irrelevant material আছে যোনটো দৰকাৰ নাই আমাৰ হেইবিলাক কাৰিকুলামত থাকিব নালাগে otherwise we can't call it a good curriculum নহলে আমি এটো good curriculum বুলি নকও আমি চাও নহয় কাৰিকুলাম ডিজাইন বা কিছুমান ক্ষেত্ৰত বহুত এক্সপার্ট বিলাক এডুকেশনিস্ট বিলাকে কি হয় ডিবেট কৰে যে এই টপিকটো থাকিব লাগে এই টপিকটো থাকিব নালাগে হেতুৱে আলোচনাৰ মাধ্যমতে এটা ডিসিশন লয় যে কোনবোৰ টপিক আমাৰ সিলেবাসত লাগিব কোনবিলাক টপিক আমাৰ সিলেবাসত নালাগে হেবৰ কি কৰিব লাগে ডিলিট কৰিব লাগে বা চেঞ্জেস হয় সিলেবাস চেঞ্জ হয় সো এইবিলাকৰ কাৰণে হয় স্টেক হোল্ডার such as teachers parents headmasters can play an important role to maintain the flexibility of curriculum next topic আছে well organized কৈছে curriculum should be well organized means systematic হ'ব লাগে the content of the curriculum should be organized in such a way that it connects students prior knowledge with the new knowledge কৈছে যে কাৰিকুলামটো ধৰক ক্লাস 1 ত আমি যি শিকিছো হেতুৰ লগত ক্লাস 2 টো কি হ'ব লাগিব লিংক হ'ব লাগিব আমি ক্লাস 2 ৰ কাৰিকুলামটো এনেকে ডিজাইন কৰিব নালাগে যোনটো ক্লাস 1 ৰ লগত কোনো ধৰণৰ ৰিলেশনে নাই there should be a proper link between the theory and practical knowledge কৈছে theory আৰু practical knowledge ৰ লগতে হে দুটাৰ মাজত কি থাকিব লাগিব এটা সম্বন্ধ থাকিব লাগে যেনেকৈ যদি আমি চাইছো যে ক্লাস 10 ত গৈ সায়েন্স এক্সিবিশন হয় না নহয় আমি চাইছো যে কিছুমান সায়েন্স এক্সিবিশনত যোনবিলাক আমাৰ চ্যাপ্টাৰত আছে হেবিলাকৰ ওপৰতে প্ৰ্যাকটিক্যাল কি হয় হেবিলাকৰ ওপৰতে প্ৰ্যাকটিক্যাল নলেজটো দিব লাগে এক্সিবিশন বিলাক হয় এতিয়া আমাৰ প্ৰ্যাকটিক্যালি কিবা এটা বনাবলৈ দিছে যোনটো আমি আজিলৈকে শুনাই নাই that in this case the student will find some difficulty it should not be called as good curriculum next is provide opportunity for the students কৈছে good curriculum provides enough opportunity for students to explore their talent and creativity কৈছে curriculum ভাল curriculum এ সদায় studentক কি কৰে মোটিভেট কৰে আৰু ইয়াৰ ট্যালেন্ট আৰু ক্ৰিয়েটিভিটি যোনটো চিন্তাধাৰা আছে হেতু এক্সপোজ কৰাৰ কাৰণে কি কৰে হেল্প কৰে the all round development of children take place when they expose new challenging environment আৰু এজন বাচ্চা বা এজন ষ্টুডেন্টৰ ব্ৰেইন ডেভেলপ তেতিয়া হয় যেতিয়া এই নতুন নতুন বস্তুৰ লগত তাৰ ৰিলেশন হয় আৰু নতুন নতুন প্ৰবলেম বিলাক নিজে সলভ কৰিবলৈ পায় appropriate activity should be included in the curriculum to fulfill the special learning needs of gifted backward and disabled learners then a gifted child হয় না gifted child মানে ইয়াতে স্পেশাল চাইল্ড বুলি কও আমি তো হিয়তৰ কাৰণে ব্যাকওয়ার্ড মানে কিছুমান পিছপৰি থকা গাঁৱৰ লৰা ছোৱালী হওক বা ডিসেবল লার্নার্স শুনা নাপায় লিখিব নোৱাৰে কথা পাতিব নোৱাৰে সেই বৰ ষ্টুডেন্টৰ কাৰণে কাৰিকুলাম বিলাক properly ডিজাইন কৰিব লাগে যাতে ফিউচাৰত গৈ এইবোৰ ষ্টুডেন্টৰো হেল্প হয় নেক্সট কৈছে মোটিভেট দা ষ্টুডেন্টস কৈছে কাৰিকুলামটো এইদৰে সেট কৰিব লাগে যোনটো কি হয় ষ্টুডেন্টবোৰক পঢ়াৰ কাৰণে মোটিভেট কৰে হয় না আমি যদি অকল কিতাপৰ জ্ঞানটোই দিয়ে থাকো তো তেনে ক্ষেত্ৰত কি হয় ষ্টুডেন্টবোৰ বৰ পায় তো আমি যদি এই কিতাপৰ নলেজটো প্ৰ্যাকটিক্যালৰ দৰেতে দিও হয় না practically আমি তাক হিয়তক দেখাও তেনেহলে পঢ়াৰ কাৰণে কি হয় হিয়তে মোটিভেট হয় it motivates the student by making the process of learning more enjoyable and interesting it helps the students to focus more on their mastery goals কৈছে ষ্টুডেন্ট বিলাকৰ ফোকাসটো ক্যাপচাৰ কৰে আৰু ফিউচাৰৰ কাৰণে পঢ়াৰ কাৰণে আমি হিয়তক মোটিভেট কৰে নেক্সট টপিকত আছে ফলো পেডাগজিক্যাল অ্যাপ্রোচ কৈছে কারিকুলাম ফলোস পেডাগজিক্যাল অ্যাপ্রোচ ভেরিয়াস পেডাগজিক্যাল অ্যাপ্রোচ সাচ এস অ্যাক্টিভিটি অফ লার্নিং পেডাগজিক্যাল অ্যাপ্রোচ মানে হইছে যে লার্নিং উইথ প্র্যাকটিক্যাল নলেজ
তো কৈছে যেনেকৈ এক্টিভিটি বেসড লার্নিং, টিম টিচিং লার্নিং, ইনকুয়ারি বেসড লার্নিং, cooperative collaborative learning used by the teacher to teach the students. This approach helps the teacher to teach desirable instructional strategies. Next topic আছে ডিমান্ডস অফ সোসাইটি। কৈছে সোসাইটিৰ ডিমান্ড, সোসাইটিৰ যোনটো চাহিদা তাৰ ওপৰত ডিপেন্ড কৰি কাৰিকুলাম কি কৰিব লাগে, সেট কৰিব লাগে। এজ ফৰ এক্সাম্পল আপোনালোকে চাব আজিকালি অনলাইন বিজনেস বহুত চলি আছে, হয় না? অনলাইন মাৰ্কেটিং বহুত মানুহে কৰে, ফ্লিপকাৰ্ট হওক বা এমাজন হওক বা মিন্ত্ৰা হওক। এতিয়া যোনবোৰ ষ্টুডেন্ট ফিউচাৰত মানে ফিউচাৰৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিব লাগে, সো কাৰিকুলামৰ ভিতৰত এইবোৰো এড কৰিব লাগে যে অনলাইন বিজনেস আমাৰ কাৰণে কিমান ধৰণৰ ইফেক্টিভ, অনলাইন বিজনেস আমি কি দৰে কৰিব পাৰো, অনলাইন বিজনেসৰ পৰা কি কি ধৰণৰ ফ্ৰড হ'ব পাৰে, হয় না? কি মানুহ কেনেকৈ মিসগাইড হ'ব পাৰে, তেনেহলে বাচ্চাবিলাক শিকিব, তেনেহলে ষ্টুডেন্ট বিলাক শিকি পেলাই ঘৰত আলোচনা কৰিব লাগিব। এইটো আমি এটা সিম্পল এক্সাম্পল দিছো, সেই কাৰণে কৈছে যে ডিপেন্ডিং অন আপন দা নিডস অফ দা সোসাইটি কাৰিকুলাম শুড বি চেঞ্জড, হয় না? আমাৰ পুৰানা কিতাবে যদি আমি পঢ়ি থাকো তেনেহলে আমাৰ মানে ইকোনমিক সিস্টেমটো যি দৰে চেঞ্জ হৈ আছে আমি নিজক তাতে এডজাস্ট কৰিব নোৱাৰিম, সেইবোৰ জ্ঞান আমাৰ নাথাকিব। সেইকাৰণে কৈছে সোসাইটি প্লেজ এন ইম্পৰ্টেন্ট ৰোল ইন ডিটাৰমাইনিং হোৱাট ইজ ৰিলেভেন্ট ফৰ দা ষ্টুডেন্ট। Therefore curriculum should reflect the needs and demands of the society. Next topic আছে, next topic দিয়া আছে extend skills and knowledge। কৈছে good curriculum extends student skill and knowledge। ভাল কাৰিকুলাম হলে কি হয়, ষ্টুডেন্টৰ যোনটো স্কিল আৰু মানে নলেজ আছে সেইটো কি কৰে, বঢ়াই দিয়ে। প্ৰমোটিং হায়াৰ অৰ্ডাৰ থিংকিং স্কিল, চিন্তাধাৰাটো কি কৰে, প্ৰমোট কৰে। ডেভেলপিং কিউৰিয়াসিটি, মানে জানাৰ কাৰণে আগ্ৰহ হয়। ৰিমুভিং দা মিসকনসেপশন, কিছুমান ৰং কনসেপ্ট যদি থাকে সেই ৰং কনসেপ্ট বিলাক কি হয় তেতিয়া দূৰ হৈ যায়। নেক্সট টপিকত আছে কোৱালিটি এণ্ড আপ টু ডেট কন্টেন্ট। কৈছে কাৰিকুলামটো আমাৰ এইদৰে হ'ব লাগে, শুড বি প্ৰভাইড কোৱালিটি এণ্ড আপ টু ডেট কন্টেন্ট। কন্টেন্টটো মানে আমাৰ কাৰেণ্ট যোনটো আমাৰ সিনাৰিও, কাৰেণ্ট সিনাৰিওৰ ওপৰত ডিপেন্ড কৰিহে কাৰিকুলামটো বনাব লাগিব। হুইচ ৰিফ্লেক্ট দেয়াৰ পাৰ্চনেল ইণ্টাৰেষ্ট, আৰু ষ্টুডেণ্টবোৰ তাতে ইণ্টাৰেষ্টটো হ'ব। নেক্সট কৈছে কন্টেন্ট শুড বি প্ৰপাৰলি এনালাইজড এণ্ড ৰিচাৰ্চ বেছড। There must be scope of adding new and relevant information to the curriculum। আৰু সদায় যোনে কাৰিকুলাম বিলাক বনায় সিহঁতক কি কৰিব লাগিব, সদায় ৰিচাৰ্চ কৰিব লাগে যে আমি নতুনত্ব কি কি বস্তু ইয়াতে সোমাই দিব পাৰো, যাতে ষ্টুডেণ্টবোৰ আজিৰ যোনটো প্ৰেজেন্ট সিনাৰি অফ দা সাৰাউণ্ডিং সেই হিচাপে নিজক কি কৰিব লাগিব, মানে ডেভেলপ কৰি ল'ব পাৰে। তাৰপিছত কৈছে ইট শুড বি ডাইভাৰ্সিফাইড। এ ইউনিফৰ্ম কাৰিকুলাম উইল নট ৱৰ্ক ইন টুডেজ এডুকেশ্যন সিস্টেম। কাৰিকুলাম শুড বি ডাইভাৰ্সিফাইড। ডাইভাৰ্সিফাইড কাৰিকুলাম means wide range of opportunity for the students, especially from those backward class, and prepare them for future। তো আজিৰ কাৰণে এইখিনিয়ে থাকিল। আশা কৰিছো আপোনালোকে কাৰিকুলাম কি, কাৰিকুলাম মিনিংটো গম পাইছে, ক্যাৰেক্টাৰিষ্টিক্স আৰু তাতে কি আছে ডেফিনেশন দিছিলো। অহা ভিডিওত আমি স্কোপ আৰু ইম্পৰ্টেন্সৰ বিষয়ে আলোচনা কৰিম। আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো। সো ভিডিওটো যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।